নমস্কাৰ ৰাইজ, পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ৰঙৰ উৎসৱ হোলীলৈ আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভাল। তো আজি আমি আহিছো এটা ঠাইত য'ত মই আগতে আহি পোৱা নাই আৰু লগত আছে মোৰ বন্ধু। নতুন ঠাইত আহি কিনে মানে খুব ভালেই লাগিছে। এতিয়ালৈকে আমি নামা নাই, তো নামি কিনে আপোনালোকক যিমান পাৰোঁ সিমান গোটেইখিনি বস্তু দেখাম। আৰু আহিছোঁ আমি দৌল গোবিন্দ মন্দিৰত। তো ভাবিছোঁ আপোনালোককো তাৰে ইয়াৰ মানুহে কেনেকৈ দৌল উৎসৱ পালন কৰে সেইখিনি আপোনালোকক দেখাম বুলি ভাবিছোঁ। তো এনে বাহিৰৰ পৰা বহুতেই মানুহ ভিৰ দেখা পাইছোঁ। তো ব'লক নামি কিনে চাওঁ কেনেকুৱাকৈ ইয়াতে দৌল উৎসৱ পালন কৰে। তো আমি গাড়ীৰ পৰা নামি ল'লোঁ আৰু লগত আছে প্ৰিয়ংকা। হেপী হোলী। আৰু লগত আছে আমাৰ বিট্টু। আৰু লগত আছে আমাৰ ছাৰ এজন পিছপিনে আছে। তো আমি মন্দিৰত যাম, মন্দিৰটো তাত আৰু দেখাই দিছোঁ আপোনালোকক। এইটো হ'ল পাৰ্কিং এৰিয়া, গোটেইটো পুৰা পাৰ্কিং এৰিয়া হয়। যিমানটো দেখিছে ৰাস্তাৰ পৰা বহুত সোমাই কিনে পাৰ্কিং কৰিব লগা হৈছে ইয়াতে। এইপিনে যদি চাই আপোনাৰ গোটেই পাৰ্কিং এৰিয়া, এই ডাঙৰ ফিল্ডখনত পুৰা গাড়ীয়ে গাড়ী। তো এইখিনিয়ে আপোনাৰ নৰ্থ গুৱাহাটীত অৱস্থিত দৌল গোবিন্দ মন্দিৰ। দেখিছে কিমান মানুহৰ ভিৰ ইয়াত। তো ব'লকচোন ভিতৰত সোমাই কিনে চাওঁ ইয়াৰ কিছু পৰিৱেশ। মন্দিৰৰ মূল প্ৰৱেশ দ্বাৰেৰে সোমাই দিলোঁ। দেখিছে আপোনালোকে যিমান মানুহ, যোনপিনে চাই খালি মানুহ মানুহ মানুহ। আৰু সঁচাকৈ খুবেই ভাল লাগিছে ইয়াতে আহি কিনে। আৰু হয়তো ইয়াতে মানুহবিলাকে এই উৎসৱটো লৈয়ে ৰৈ থাকে। আজিও আমি সৌভাগ্যৱান বুলি আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ এই দৌল উৎসৱৰ এই দিনটোত আমি ইয়াতে উপস্থিত হৈ সঁচাকৈ খুবেই ভাল লাগিছে। তো চাওকচোন আৰু পৰিৱেশবিলাক কি ধুনীয়া। আৰু মন্দিৰৰ চহৰৰ এটা ডাঙৰকৈ কাৰ্যালয় বনাই থৈ দিছে ইয়াতে। আৰু এই কাৰ্যালয়ত বহিয়ে তেখেতসকলৰ কামবোৰ ধুনীয়াকৈ পৰিচালনা কৰি গৈ আছে। আৰু সঁচাকৈ এইটো খুব ভাল লগা এটা দৃশ্য বুলি কওঁ মই। তো সঁচাকৈ খুব ভাল লাগিছে। আৰু বলকচোন ভিতৰলৈকে যোৱা আছে বা চেষ্টা কৰোঁ আমি। আৰু এয়া আপোনালোকে দেখিছে মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য। ইয়াতে ভক্তপ্ৰাণ ৰাইজ আহি কিনে বহিছে, অকণমান ৰেষ্ট লৈছে। ইয়াতে ধুনীয়া বহিব পৰা ব্যৱস্থা আছে। এটা ডাঙৰ আপোনাৰ স্পেচ বুলি কওঁ মই এইখিনি। তো ধুনীয়া এটা স্পেচ আছে ইয়াতে বহিব পৰা। ভক্তগণ ৰাইজ আহি ইয়াতে অকণমান বিশ্ৰাম লৈছে। তো সঁচাকৈ মানুহবোৰ বহুত শান্তি শৃংখলাভাৱে কিনে সিহঁতৰ কামবোৰ কৰি গৈ আছে। আৰু ভক্তপ্ৰাণ ৰাইজেও সামৰ্থ্য জনাইছে সেইটোত। তো সঁচাকৈ খুব ভাল লগা পৰিৱেশ এইটো। আৰু এয়া আপোনালোকে দেখা পাই আছে এয়া গোঁসাইৰ মূল আসনৰ মূল দুৱাৰ। এতিয়ালৈকে খুলি দিয়া নাই, হয়তো কিছু ৰীতি নিয়ম আছে। আৰু এই ৰীতি নিয়মখিনি সম্পূৰ্ণ হোৱাৰ পিছত সমূহ ভক্ত বৃন্দই তেখেতক দৰ্শন কৰিব পাৰিব। আৰু আমিও দৰ্শন কৰিম তেখেতক। তো নিয়মখিনি হৈ লওক। এয়া মূল দুৱাৰ খুলি দিলে কৃষ্ণ গোঁসাইৰ। তো মই ইয়াৰ পৰা সেৱা জনাইছোঁ তেখেতক। সকলোৰে মংগল হওক, সকলোৰে ভাল হওক। তো ইয়াৰ পৰা আপোনালোকেও সেৱা লওক, যেন আপোনালোকৰো আমাৰ কৃষ্ণ গোঁসাই সকলোকে ভাল ৰাখে। আমি বৰ্তমান লাইনত আছোঁ গোটেইকেইটা পায়সৰ কাৰণে। ঠিক আছে, তো ভোগ দিব ইয়াতে, ভোগ দিব আমি লাইনত আছোঁ। তো এতিয়ালৈকে আহি পোৱা নাই। তো চাওঁ কিমান দেৰি ৰখিব লাগে। তো কষ্ট কৰি হ'লেও ল'ম আৰু। কি কোৱা? তো আমিও লাইনৰ লগে লগে গৈ আছোঁ ভিতৰলৈ, য'ত প্ৰসাদ দিব অৰ্থাৎ পায়স দিব। ভিতৰত ফটো তোলা মানা আছে, আৰু যাৰ বাবে আমিও ফটো তুলিব নোৱাৰিলোঁ। আৰু ইয়াতে লিখাই আছে ফটো তোলা নিষেধ বুলি। এইটো চাওক না কিমান মানুহ, চব পায়সৰ কাৰণে ৰখি আছে। বাপৰে বাপ। ফাইনেলি লৈ ল'লোঁ দুটা বাতি, ইমান কষ্টৰ মাজত। আপোনালোকে দেখা পাই আছে কষ্টই এইটো বিট্টু কষ্ট। আৰু আমাৰ মেডামেও লৈছে বাতি কিনে না। তো এইটো খাম আমি এতিয়া। আহক বলক।
দাদা কেইটকা দাদা কেইটকা পেকেট 45 টকা 45 টকা কম নহয় নেকি কম নহয় ডিসকাউন্টেড মাল এয়া দেখিছে আপোনালোকে ৰং বিক্ৰী কৰি আছে দাদাই কমাই নিদিয়ে ফাইনেলি আমি মন্দিৰৰ পৰা ওলাই দিলোঁ খুবেই ভাল লাগিল মন্দিৰত গৈ কিনে ন আৰু মোৰো প্ৰথমবাৰ এইবাৰ আৰু মোৰ বিদ্যুতো প্ৰথমবাৰ আৰু প্ৰিয়ংকাৰো প্ৰথমবাৰ ন প্ৰিয়ংকা কেনেকুৱা লাগিল মজা লাগিল ন আৰু অভিয়াছলি ভগৱানৰ ঠাইত আহি কিনে ভাল লাগিবই আৰু মই আজি থাকিম গুৱাহাটীতে তাত ৰুম লৈছোঁ এতিয়া ভোক লাগিছে কোনোবা এখন হোটেলত গৈ কিনে কিবা এটা খাই লওঁ होली खेले रंग बीरा या बदबे होली खेले रंग बीरा আমি আছো মালিগাঁও এতিয়া ভোক লাগিছে কিবা এটা খাই লওঁ আৰু আপোনালোকে চবেই জানে আৰু প্ৰায় মানুহ জানে মানে তো মালিগাঁৱত এখন হোটেল আছে মা মনসা হোটেল বুলি তো তাতে বহুত ভাল ভাল টেষ্টি ৰেচিপি পায় তো তাতে আজি আমি খাম বুলি ভাবিছোঁ তো চাওঁ ভিতৰত চিট আছে নে নাই ফাইনেলি আমি আহি পালোঁ হোটেলৰ ভিতৰত এয়া দেখিছে খোৱাত ব্যস্ত চবে এইপিনে বহুত ভোক লাগছি না ভোক লাগছি এইপিনে আছে আৰু এইপিনে আমাৰ খোৱাত চব ব্যস্ত কচিটা ভোক লাগছি না নাই ভোক লাগিছে আমাৰো ভোক লাগিছে খাই লওঁ খাই লৈ কিনে গম পাই আছোঁ মজা আছে খাই লওঁ খাই লৈ কিনে লগ পাই আছোঁ আমাৰ খোৱা লোৱা শেষ তো খোৱা লোৱা শেষ হোৱাৰ পিছতো তাৰমানে প্ৰিয়ংকাৰ ৰং দিয়া শেষ হোৱা নাই তো তাই কৈছে আৰু ৰং দিম চন্দন দা তো মোক আকৌ দিলে তো এতিয়া চাওক কৌশিক দাকো দৌৰাই আছে এতিয়া ৰং দিবৰ কাৰণে এই চব কৌশিক দাকো দৌৰাই আছে দিয়া 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 ভালদৰে দিয়া আহিব নালাগে আহিব কৌশিক দা আছে ধুনীয়াকে আৰু এটাক দিলে নহ'ব গোটেইকেইটাকে দিব লাগিব আছে পানী দিয়া ভালদৰে দিয়া মিক্স কৰা ধুনীয়া বাস ধুনীয়া বঢ়িয়া আমি আহি পালোঁ ধুনীয়াকৈ ইয়াতে ৰখিম মোৰ হোটেল ইয়াতে আছে বুকিং তো বাই বাই দিছোঁ বাই 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 আৰু সকলোকে হেপী হলি তো এইখন হোটেলত মোৰ আজি বুকিং আছে ৰুম আজি ইয়াতে থাকিম বলকচোন ভিতৰলৈকে যাওঁ এইটো হ'ল হোটেলখনৰ মেইন গেট তো বলক ভিতৰত যাওঁ সোমাই তো ফাইনেলি ৰুম আহি পালোঁ তো আপোনালোকক অলপ দেখো ৰুমত পৰিৱেশ কোনটো ৰুমত থাকিম মই আজি তো বলকচোন এইটো হ'ল আজি মই থকা ৰুম ইয়াতে দুখন বিচনা আছে ধুনীয়াকৈ আৰু লগতে আছে ইয়াৰ পৰা বাহিৰৰ কিছু নজাৰা এইখন পৰ্দাখন এই নাযায় গুচি দিয়ক বাহিৰত নজাৰাখন ধুনীয়াকৈ দেখা পাব এইটো আৰু লগতে আছে এটা টিভি বৰ্তমান চলোৱা নাই আৰু চাহ কফি খোৱাৰ কাৰণে ইয়াতে কফি চেনি আমুল গাখীৰ চাহপাত এইবিলাক দিছে আৰু লগতে ইয়াতে কি আছে এইটো ইয়াতে দিছে আপোনাৰ বিস্কুট গুড ডে আলমণ্ড চিপছ ধেৰ কিবা কিবি এইবিলাক ক'ত খাম আৰু খোৱা নহ'ব যিমান পাৰোঁ সিমান খাব চেষ্টা কৰিম তো এইটো হ'ল ৰুম ধুনীয়া আৰু ইয়াতে এটা আপোনাৰ গডৰেজ আছে কাপোৰ থোৱাকৈ ইয়াতে কাপোৰ থ'ব পাৰিম আজি আৰু লগতে আছে ইয়াতে এটা ধুনীয়া বাথৰুম এইটো বাথৰুমত আছে আপোনাৰ এইপিনে শ্বেম্পু আপোনাৰ চাবোন পানী আহে না আহে ৰ পানী লগতে ইয়াতে আৰু গা ধুব লাগিব কাৰণ অৱস্থা দেখাই হৈছে উঠা নাই আছোঁ
তো গা পা ধুই কিনে অলপমান ফ্ৰেছ লৈ লওঁ ধুনীয়াকৈ, তাৰপিছত অলপমান বাগাত দিম আৰু গধূলি অলপ উঠিম। তো আজিৰ এই ভিডিঅ'টো এইখিনি আছিল, বেছি দীঘলীয়া নকৰিলোঁ, জাষ্ট অলপমান থুলমূলকৈ দেখালোঁ। তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰাই দিব। আজিলৈ এৰিছোঁ, জয় হিন্দ।